নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টো পত্নীৰ 3টা বেয়া অভ্যাসৰ বিষয়ে বনোৱা হৈছে। বিবাহ জীৱনৰ দ্বিতীয় ইনিংছ আৰু তাৰ পিছত কথাবোৰ কেতিয়াও একে নহয়। বিয়াৰ পিছত সকলোৱে সুখী জীৱন যাপন কৰিব বিচাৰে, কিন্তু কেতিয়াবা দুয়োৰে বা এজনৰ ভুলৰ বাবেই বিবাহিত জীৱনটো সম্পূৰ্ণ নষ্ট হৈ পৰে। বিয়াৰ পিছত পতি পত্নীৰ মাজত সৰু সৰু কাজিয়া হয়, সেয়া যিকোনো ব্যক্তিৰ দুখ হ'ব পাৰে, কিন্তু সদায় স্বামীৰ দুখ নহয়। কেতিয়াবা পত্নীও এনে কাম কৰে যাৰ ফলত সম্পৰ্ক বিনষ্ট হয়। চাওকচোন পত্নী হিচাপে কেনেকৈ স্বামীৰ লগত এইবোৰ কৰিব নালাগে। 1 নম্বৰ, সকলো কথাত সন্দেহ কৰা। বিশ্বাস যিকোনো সম্পৰ্কৰ শক্তিশালী ভেটি, আৰু স্বামী স্ত্ৰীৰ সম্পৰ্কত ই আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে, কাৰণ এই সম্পৰ্ক আজীৱন স্থায়ী হ'ব লাগিব। এনেকুৱা সময়ো আছে যেতিয়া পত্নীয়ে স্বামীক সন্দেহ কৰে, যেনে কোনো মহিলা বন্ধু বা সহকৰ্মীৰ লগত আকস্মিকভাৱে কথা পতা বা বন্ধু বান্ধৱীৰ লগত হাঁহি থকা ইত্যাদি। এই কাৰণেই বহু মহিলাই স্বামীৰ ফোন চেক কৰে বা তেওঁক ফ'ল' কৰিবলৈ কুণ্ঠাবোধ নকৰে। যেতিয়া স্বামী সম্পৰ্কত নাথাকে তেতিয়াও আপুনি সন্দেহ কৰি আছে, ক'ৰবাত আপুনি স্বামীৰ আস্থাক অপমান কৰিছে। সন্দেহ কৰাৰ এই অভ্যাস অতি সোনকালে ত্যাগ কৰক। 2 নম্বৰ, অত্যাধিক দাবী কৰা। বিয়াৰ পিছত এগৰাকী অতিমাত্ৰা দাবীদাৰ পত্নীয়ে স্বামীক ৰজাৰ দৰে ব্যৱহাৰ কৰে, যিটো সম্পূৰ্ণ অন্যায় নহয়, কিন্তু যদি তেওঁৰ পৰা অধিক দাবী কৰে তেন্তে ই সম্পৰ্ক নষ্ট কৰিব পাৰে আৰু দম্পতীহালৰ মাজত উত্তেজনা বৃদ্ধি হোৱাটো নিশ্চিত। স্বামীৰ আৰ্থিক সীমা আৰু ভৱিষ্যতৰ দায়িত্বৰ বাবে তেওঁ কিমান সঞ্চয় কৰি আছে সেই কথা আপুনি নিশ্চয় চিনি পাইছে। সেই অনুসৰি খৰচ কৰিব পাৰে। 3 নম্বৰ, স্বামীক কাৰোবাৰ লগত তুলনা কৰা। প্ৰায়ে দেখা যায় যে কিছুমান পত্নীয়ে নিজৰ স্বামীক পৰিয়ালৰ সদস্য বা বাহিৰৰ মানুহৰ লগত তুলনা কৰে। স্বামীয়ে এই কথা কেতিয়াও ভাল নাপায় আৰু ই নিজৰ বিষয়ে এক বিভাজনৰ সৃষ্টি কৰে। পত্নীৰ এই কাৰ্যই স্বামীৰ ইগোক আঘাত দিব পাৰে, কাৰণ পুৰুষে ভাল নাপায় যে তেওঁৰ পত্নীয়ে তেওঁক আন কাৰোবাৰ লগত তুলনা কৰে। পত্নীসকলে মনত ৰখা উচিত যে প্ৰতিজন পুৰুষ নিজৰ মাজতেই বেলেগ বেলেগ। আন এজন ব্যক্তি যিমানেই ভাল নহওক কিয় তেওঁ আপোনাৰ স্বামীৰ ঠাই ল'ব কেতিয়াও নোৱাৰে। বন্ধুসকল, আজিৰ ভিডিঅ'টোত পত্নী এগৰাকীৰ 3টা বেয়া অভ্যাসৰ বিষয়ে জনালোঁ। কথাকেইটা জানি যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই দিয়া ভিডিঅ'সমূহ